Sikkim अपना गुडमान देखो लेके गोलू. Hello, namaskar. This is Dipjyoti and welcome to my YouTube channel Dipjyoti Vlogs. तो मैंने आज ही आपको एक बाइक लब गई आसो मैंने कि कब बाइकर ढौ उठिसे तार लोৱা কথা আছিল एक्चुअली मैं गम पाওঁ बुक কৰা হৈ আছে বাইকখন তো আজি লওঁ বুলি হি ইনষ্টেন্ট ক'লে সো দুপৰীয়া কৈছে হি এতিয়া তাকে যাওঁ তাত বাইকখন ডেলিভাৰী আছে এতিয়া মাতিছে 4টা বাজি গ'ল ন 4:30 মাতিছে যাওঁ এতিয়া লগ পাই আছো शोरूम ही पालुही ये बाइक लब याक तो देखिसे पल्लव उमरांशु फेलकन फेस्टिवल जाते याक देखिसे ब्लगत आम एकेलगे गई सो आज हि माने बाइक बुक करा आছিলে हि तो आज डेलिभारी लब हि एने उरुका दिना लोৱা কথা आছিলে ना तो अलप एडभान्स কৰি দিলে हि দুপৰীয়া মোক ফোন কৰিছে পটকে এইটো কাৰণে মই আহি আছিলোঁ কামৰ পৰা তাৰপৰা ক'লে 4টামান বজাত মাতিছে এনেকুৱা সো গুচি আহিলোঁ এখন বাইকখন ঢাকি থোৱা আছে ৰিভিল হ'ব কি বাইক অকণ পিছত সব বাইকৰ পেপাৰ ৱৰ্ক হৈ গ'ল হয় এতিয়াতো বাইক নিজৰ হৈ গ'ল ন বাইক নিজৰ হৈ গ'ল ন Sikkim अपना गुडमान देखो लेके ग'লোঁ তাৰপিছত মানে গুচি আহিলোঁ তাৰপৰা একচুৱেলি পাছ উলিওৱা আছিলে নগ'লোঁ আৰু মানে অলপ টাইমৰ অকণ প্ৰব্লেম হ'ব গোটেইকেইজনে সেইটো কাৰণে গুচি আহিলোঁ টাৱাং গৈছোঁ তেতিয়া মই ব্লগ ষ্টাৰ্ট কৰা নাই যোৱা বছৰ আপোনাৰ মাৰ্চত গৈছোঁ টাৱাং মাধুৰীলৈ এইখিনি গৈ বুমলাপাছ যাব নোৱাৰিলোঁ কাৰণ পাছটো পাবলৈ দিগদাৰ বাকী ৰাস্তা ভাল হৈ গ'ল বাইকিং আৰু তাত স্পেচিয়েলি আমাৰতো ওচৰত অৰুণাচল আছে ইয়ালৈ যাবলৈ আৰু বেছি সহজো আছে আৰু আমালোকৰ কাৰণে মানে ৰাস্তাটো বহুত বেয়া আছিলে কিন্তু মানে সিহঁতে মানে বাইকখনে একো মানে আমাৰ প্ৰেচাৰ আমি বেলেগে মানে চাইছে ঘূৰি পেলাই একজেক্টলি এইটো মানে আমাৰ ইয়াৰ যি ছাছপেন্স না তেনেকৈ বহি গৈ আছে তেনেকৈ মানে মানে প্ৰব্লেম নাই আৰু ইয়াতো এফালে প্লান কৰিব পৰা টাৱাং চাৱাং কেইটামানতো আমাৰ এছপি চাব আমাৰ ফেব্ৰুৱাৰী চেকেণ্ড মেচুকা যাব যাম চাগে প্লেন হৈ আছে কিমান বাইকিংটো এইটো ইও এতিয়া লৈ ল'লেতো আৰু আপোনাৰ এইটো হেৰি আছে মোৰ হিমালয়ান এনে এক্সপালছ আছে আৰু এজনে লৈছিলে চেম কালাৰ লৈছিলে 4V মানে আহোঁতে প্ৰথম তেখেতে লৈছে ফাৰ্ষ্ট দিনাই লৈছিলে লঞ্চৰ ডেটত আচ্ছা ৰাইট ডেটটো সুমন বঢ়িয়া ভাল আছে আৰু মই গৈছোঁ আই অলছ' লাইক বমডিলালৈকে মই গৈছোঁ 4 বছৰমান আগত চিয়'ৰ হেভ এ ৱণ্ডাৰফুল টাইম উইথ ইয়ৰ বাইক আপোনালোকে মোৰ নাম দীপজ্যোতি আৰু ব্লগৰ নাম দীপজে ব্লগ দীপজে হয় It was not easy from the start. There were days when I fell apart. Just keep following your heart. Keep that hope, 'cause it's hope that dies the last. To never give up, to never back down.
I believe it's true. Every day the sun rises again for you. Live your life, your dream. xpulse 200 4V 4V মানে 4V হ'ল 4 valve engine আৰু পুৰণাখন হ'ল এইটো মডেল পুৰণাখন খালি 200 4V নহয় সেইখন বাকি দুটা এটামান বস্তু আপডেট কৰিছে বাকি নতুনখনৰ 4 valve engine হোৱাৰ কাৰণে মানে কোম্পানীয়ে কোৱা মতে 6% পাৱাৰ বাঢ়িছে আৰু 5% টৰ্কো এড হৈছে বাকি চলালে গম পোৱা যাব আৰু পাৱাৰটো আৰু টৰ্কটো বাকি ৰিভিউ চাওঁতে ইউটিউবত কৈছে যে অলপ ডিফাৰেঞ্চ এটা আহিছে বাৰু গ্ৰাফিক্সটো অলপ বেলেগ কৰিছে আগৰখনতকৈ এইখনৰ ৰিয়াৰ চেঞ্জ পকেটটো ডাঙৰ কৰিছে আগতকৈ পুৰণাখনৰ চাওক পুৰণাখনৰ সৰু আছে আৰু নতুনখনৰ ডাঙৰ কৰিলে টেংক কেপাচিটি 13 লিটাৰ ছিংগল চেনেল ABS আছে মেইন মেনু এইটো এডজাষ্ট এইটো ঠিক আছে এতিয়া আপোনাৰ 5:30 বাজি আছে 24 ঘণ্টাত ওলাই আছে ব্লুটুথ কানেকশ্যন কৰিবলৈ হ'লে আপোনাৰ ওপৰৰ বটনটো দুবাৰ ব্লুটুথ ঠিক আছে ইয়াত মই ইনষ্টল হৈ গ'ল এলাউ কৰিলোঁ মটৰ কেইবাটাও ওলাব আমি এতিয়া বৰ্তমান এক্সপালছত যাব লাগিব ব্লুটুথ হৈ গ'ল লাগি গ'ল হ'বলা নিলেবল দেখা আছে ইয়াত আপুনি কিবা নাম লিখিব বিচাৰিলে এক্সপালছ বা আপোনাৰ নাম পেক কৰি দিলে নেকি বচন্তি নাম দিব লাগিব ন এতিয়াতো সেইটো পিছত চেঞ্জ কৰিব পাৰিব নহয় মই ইয়াত টাচ দিলোঁ ইয়াত পাছৱৰ্ড আহি যায় 4220 59 মই তাত যিটো আহিছে তাত মাৰি দিলেই হ'ল নেক্সট টাইম আকৌ কেতিয়াবা প্ৰয়োজন হ'লে বেলেগ আহিবতো বেলেগ মাৰিব লাগিব OTP টাইপ বৰ্তমান হয় OTP বৰ্তমান মৰিগাঁও বাছ চেনিকাটত আছোঁ এতিয়া আমি বেবেজিয়াই দি দিওঁ ছাপ'জ জুনিয়ৰ কলেজত দিওঁ বেবেজিয়া 8 কিলোমিটাৰ 14 মিনিটত পাম মানে গুগল মেথত যেনেকৈ ৰাস্তা আছে এই ৰাস্তাটো দেখি ইণ্ডিকেট কৰি দিব ফোন আহিলেও সেইটো আহি যাব ইনকামিং কলো শ্ব' কৰিব সেইটো আপুনি লগ কৰি থ'লেই হ'ল আৰু এতিয়া ঠিক আছে Live your life, live your dream. It's the sound of soul in me. Live your life, live your dream. বাইক লৈ আজৰি তাক কংগ্ৰেচুলেশ্যন দিব থাকিলে কংগ্ৰেছ ব্ৰাদাৰ থেংক ইউ বাইকখন আহি এখন দোকান পালেহি দোকান পালে তাৰ দোকান মোৰ ভিডিঅ'ত সি নাথাকিলে মোৰ ভিডিঅ' নহয় বুলি কবি দাল এচা কি মানে আহি ইয়াৰ তাত পালো পাই গ'লোহি সোমাব লাগিব ইয়াত এড হৈছে আৰু নতুনকে আকৌ এখন এড হৈ গ'ল আমাৰ গ্ৰুপত এক্সপালছ দুখন হ'ল মানে আমাৰ মাধৱে মই এক্সট্ৰা প্লেন এইটো মানে চবকে এটা এটাকে গাঁৱত এখন কিনাই দি আছো এটা এটাকে মানে ৰাইডত নি চবকে বাইকখন এখন কিনাই দি আছো এইটো আমাৰ চিক্ৰেট নেক্সট এটা আহি আছে আৰু এটা জ্যোতিময় এই ভিডিঅ'টো চাই আছে যে জ্যোতিময় কাকতি তাক এডভেঞ্চাৰ ল'ব দি আছো এতিয়া মানে কি ৰাইডত যোৱাতহে জোৰা চবৰে এতিয়া বাইক আহি গ'ল চবৰ অফ ৰোড বাইক এক্সপালছ হিমালয়ান কথাই ক'ব নালাগে ডমিনাৰ লৈছে মানে বাইকৰ মানে হাম বাইক মানে আমাৰ এডভেঞ্চাৰ 390 এখন আহিব বাকী আছে আৰু ইয়াৰ কাৰণে স্পেচিয়েল এটা হেলমেট ৰাখি থৈছো মই এইটো বাইকৰ লগত একদম মেটচ কৰাকে বাইকখনৰ এবাৰ দেখা দিবি বাইকখনৰ ওপৰত এইটো খাৰাই কৰি দিওঁ তই দেখাই দে আৰু বাইকখনৰ লগত মজা মেচ আহিব এইটো দেখাই দে এইটো এই চাইডৰ পৰা দেখা দে এইটো চাইডৰ পৰা দেখা দে এইটো একদম কালাৰ বঢ়িয়া মেচ হোৱাইট আৰু ব্লু এনেই দিবি নে বনাই এই মেডিয়া পুৰা একদম এনেই দিবি না বোলে হেলমেটটো মোক এনেই দিছে যে বাকী ভিডিঅ'টো ইয়াতে এণ্ড কৰিম ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুম আগতেই দিলে তো লগ পাম পিছত আকৌ ইনষ্টেণ্ট ভিডিঅ' হৈ গ'ল আজি একচুৱেলি মই দুপৰীয়া ফোন কৰিছিলোঁ আগততো কৈছোঁৱেই চ' পিছত আকৌ লগ পাম পাৰ্টি হ'ব পাৰ্টি এতিয়া পাৰ্টি টাইম চ' পিছত লগ পাম বাই বাই গুড নাইট
বুম বুম থেংক ইউ যদি এক্সপালছৰ এই ভিডিঅ'টো এই বন্ধুটোৱে লোৱাৰ কাৰণে এই ভিডিঅ'টো যদি চাই ভাল পালে কি বলে এইটো দি